ঐ তহঁতি চালা আমাৰ লগত পাংগাল লেঙুৰ ভেঙুৰ হাৰামনেগুৰ পাকিস্তানী তহঁতি চালা আমাক চিনি পোৱা নাই হিন্দুস্তানী তহঁতৰ চালা ঘৰ ঘৰ মে একদম ঘুচ ঘুচকে মাৰুংগা জেঠু আপুনি যেতিয়া আগত আৰ্মি চাকৰি কৰি আছিলে তেতিয়া যদি এনেকুৱা পৰিস্থিতি হ'লহেঁতেন তেতিয়া বাৰু আপুনি কি কৰিলেহেঁতেন? ভুচলি মই ফিট মাৰি কোৱা নাই মই যদি এতিয়া ইণ্ডিয়ান আৰ্মিত চাকৰি কৰি থাকিলোহেঁতেন পাকিস্তানত গৈ চবৰে একদম ঘৰ মে যাকে ঘুচ ঘুচকে মাৰিলোহেঁতেন নিমিষতে দুশ্মনৰ কা কাম তামাম কৰি দিলো হয়। জেঠু আপুনি এতিয়া কিয় নোৱাৰে চাকৰি পাই ৰিটায়াৰ হ'ল কিন্তু ইণ্ডিয়ান আৰ্মি টেষ্টটো এতিয়াও আপোনাৰ গাত আছে মানে ইণ্ডিয়ান আৰ্মি তেজ ভাই এতিয়াও মোৰ গাত গৰম পানী উতলি আছে কিন্তু এতিয়া উতলি থাকিলেনো কি হ'ব বুঢ়া মানুহ ইণ্ডিয়ান আৰ্মিৰ পৰা ৰিটায়াৰ হ'লো এতিয়াতো মই কৰো বুলি ভাবিলেও একো কৰিব নোৱাৰো। আৰে জেঠু আপুনি কিয় নোৱাৰে অসম্ভৱক সম্ভৱ কৰাইতো আপোনাৰ কাম। আপুনি ইণ্ডিয়ান আৰ্মিৰ পাছত এটা যাদুকৰ হয় যাদুকৰ সেই কথা আপুনি পাহৰি গ'ল নেকি? নাই পাহৰা কৰো বুলি ভাবিলে যে এতিয়াও মই বহুত কিবা কিবি কৰিব পাৰো কিন্তু যাদুকৰ হলেওতো এতিয়া মই অকলে একো কৰিব নোৱাৰো। ঐ ভুচলি মই যেতিয়া ইণ্ডিয়ান আৰ্মিত আগত চাকৰি কৰি আছিলো তেতিয়া মোৰ লগত এটা মস্ত ডাঙৰ টিম আছিলে জানা তেহেঁতৰ লগত যে বহুত মিছন পুৰা কৰিলো। জেঠু এতিয়া সেই টিমটোৰ বেলেগ মানুহবোৰ ইণ্ডিয়ান আৰ্মিত চাকৰি কৰি আছে নাই? নাই চব ৰিটায়াৰ হ'ল সেইটো টিম ভাগি চেচ সেইটো টিম এতিয়া থকা হলে তেহেঁতি পাকিস্তানত গৈ পাকিস্তানীৰ এচিকি তেচি কৰি দিলেহেঁতেন। এতিয়াও ইণ্ডিয়াই পাকিস্তানৰ এচিকি তেচি কৰি আছে কিন্তু সেইটো টিম এতিয়া থকা হলে পাকিস্তানৰ নামৰ নিচানেই মিটাই দিলেহেঁতেন। জেঠু আমি নহলে এটা টিম বনাও আহক গোটেইবোৰে লগ লাগি আপুনি কোৱাৰ দৰে পাকিস্তানৰ নামৰ নিচান মিটাই দিওঁ। ঐ ভুচলি মই অথনিৰ পৰা শুনিহে আছো তই দেউতাক এইবোৰ মিছামিছি কি উটঙাই আছ হা? আগত ডেকা বয়সত যি কৰিলা এতিয়া বুঢ়া বয়সত সেইবোৰ কৰি পেলাই গৈ মানুহ হৈ ঘূৰি আহিবনে? তহঁতি পাকিস্তানৰ নামৰ নিচান মিটাবলৈ গ'লে পাকিস্তানী সৈন্যই তহঁতক একো নকৰিবনে? তেহেঁতি তহঁতক মাৰিবলৈ পাতি দিব বুলি ভাবিছ নেকি? তহঁততকে আগে তেহেঁতিহে তহঁতক মাৰিব তহঁতৰ যে নামৰ নিচান মিটাই দিব। ঐ গেদগেদি বহুত কলি বহুত শুনিলো পাকিস্তানে আমাক মাৰিব পাৰিব পাকিস্তানে আমাৰ নোমডালো হিলাব নোৱাৰে। ভুচলি ব'লা এই গেদগেদিৰ কথা শুনি মোৰ ইগত লাগি গ'ল এতিয়া ভাই পাকিস্তানক ধ্বংস কৰিহে এৰিম। আমিও টিম বনাই আৰম্ভ কৰি দিওঁ ব'লা অপাৰেশ্যন সিন্দুৰ। ঐ ভুচলি ৰাতি হলে পাছাত কবলৈ অকলে উঠি যাব নোৱাৰা তেনেকুৱা ল'ৰাতে পাকিস্তান ধ্বংস কৰিবলৈ যাওঁ নে? আৰে গেদগেদি বা যেতিয়া আমাৰ ইণ্ডিয়াৰ লগত কোনোবাই পাংগা লয় তেতিয়া গালে অট'মেটিক জোচ আহি যায় তুমি কি জানিবা? যেতিয়া পাকিস্তানক এতিয়া আলুগুটি বোম মাৰি উৰুৱাই দিবনে? ঐ ভুচলি তুমি অকমান ক'ব নোৱাৰা হলা নেকি পাকিস্তানক কি তুমি আলুগুটি বোম মাৰি উৰুৱাব পাৰিবা? পাকিস্তানক এটম বোম দি উৰুৱাব লাগিব এটম বোম। বলক জেঠু আগে টিমটো বনাই লওঁ তাৰপিছত যি বোম মাৰি উৰুৱাব নলগা নহয় কিয় চব মাৰি দিম। बोला सुनो गौर से दुनिया वालों बुरी नजर ना हम पे डालो सबसे पहले होंगे हिंदुस्तानी ओ होंगे हिंदुस्तानी। আজি হব পাকিস্তানৰ খেলা খতম পইচা হজম। গ'লেই নেকি? যোৱা নাই এতিয়া তালৈ যাবলৈ টিম বনাবলৈ গৈছে পিছবেলা বা গধূলি মানলৈ যাব চাগে। ঐ গেদগেদি তই নৰখালি কেলে বাপেৰক? ৰখাইছিলো দেউতাই একদম মোক কিক মাৰি দিছে। দেউতাইতো প্ৰথমে তালৈ যোৱা কথা উলিওৱাই নাই মোবাইলটো চাই অকল বকি বকিহে বহি আছিলে কিন্তু ভুচলিটোৱে দেউতাক পুৰা উটঙাই আছে আকৌ জেঠু আপুনি বোলে আৰ্মি এফালে আপুনি যাদুকৰ এইটো সময়ত বোলে আপুনি একো কৰিব নোৱাৰে নে আমুকটোহে ভুচুকটোহে একদম পুৰা কৈ আছে। তাৰপিছত দেউতা একদম যাবলৈ উখাই নাইকিয়া হ'ল একদম গ'লেই। কেতিয়ালৈ যাব পিছে? কেতিয়ালৈ যাব মানে এটম বোম বনাবলৈ আছে আৰু দিন দুপৰতেতো পাকিস্তানত যাওঁ বুলি ক'লেও হামলা কৰিবলৈ যাব নোৱাৰ ৰাতিয়ে যাব লাগিব। কি হ'ল শুনিয়ে হাৱাত টাইট হৈ গ'ল নেকি? নোৱাৰ যদি না কৈ দে। কেলে নোৱাৰিম মই পাৰিম কিন্তু ইমান এটা ডাঙৰ কথা উত্তৰটো দিওঁতে অকণমানতো ভাবিব লাগিবই। ঐ তহঁতি দুটা পিছে যাবি? যোৱাটো যাম কিন্তু তাত কি খুৱাব কাৰণ কষ্টটো ভাই বহুত হ'ব কাৰণ পাকিস্তান ধ্বংস কৰি দিম মামুলি কথা নেকি নে কি কটিকাই? তাকে ভালকে খাই মেলি ল'ব লাগিব নহ'লে তাত গৈ একোৱে কৰিব নোৱাৰিম কাৰণ জোৰটো পুৰা লাগিব নহয়। ঐ গৰুহঁত তহঁতক পাকিস্তানত বিয়া খাবলৈ লগ ধৰিছো নে পাকিস্তানখন ধ্বংস কৰিবলৈ লগ ধৰিছো দুইটাই যে খোৱা কথা পাতিবলৈ লাগিলি
এই জেঠু বাদ দিয়ক এহেঁতক লৈ যাব নালাগে। এহেঁতক লগত লৈ গ'লে যে আমি বিপদতহে পৰিম। এহেঁতৰ কাম নাই, এহেঁতি অকল খোৱা। ঐ দিছো তেনেকে নকবি, মই খোৱা কথা কৈছো নেকি? সেই দুটাহে কৈছে। ঐ মুঠতে যাৰ যাৰ যাবলৈ মন আছে গধূলিকে ৰেডি হৈ থাকিবি। আমিও চলাম অপাৰেশ্যন সিন্দুৰ। ভাৰত মাতা কি জয় বন্দে মাতৰম। থেপাইদা, মই পুৰা যাবলৈ গধূলিকে একদম ৰেডি হৈ থাকিম। থেপাইদা ময়ো। ময়ো। अब आएगा मजा पाकिस्तान की ऐसी की तैसी करने में। যা গোটেইকেইটাই ভালকে এতিয়াই টোপনি মাৰি ল। ৰাতিকে এক টোপনি মাৰিব নোৱাৰ। ৰাতিকে আজি আমাৰ দ্ৰুত গতিত চলিব অপাৰেশ্যন সিন্দুৰ। আজি ৰাতিকে আমি নুহো, খুৱাম আমাৰ দুশ্মনক। থেপাইদা চাগে এতিয়া কটীয়া ঘৰলৈকে গৈছে। যা যা ল'ৰাকেইটা অকমান ভালকে শুই লগে। আজি ৰাতিকে আমি গোটেইবোৰে লগ লাগি পাকিস্তানৰ বেণ্ড বজাই দিম। হে এতিয়া ক, তই আমাৰ অপাৰেশ্যন সিন্দুৰত ভাগ লবি? আৰে থেপাইদা, সেইটো আৰু আপুনি মোক সুধিব লাগিছেনে? ডেফিনেটলি। এইকেইদিন বাতৰিবোৰ চাই চাই মোৰো বজাবলৈ মন গৈ আছে পাকিস্তানৰ বেণ্ড। এতিয়া পিছে থেপাইদা, আমি অপাৰেশ্যন সিন্দুৰৰ বাবে মানুহ কেইটা হলো? তোৰ হেতি 6টা। ছটা নহয় 7টা, কাৰণ অপাৰেশ্যন সিন্দুৰত ভাগ ল'বই লেতেৰিয়েও। মাই, তই অকমান ক'ব নোৱাৰা হলি নেকি? আমি ফুৰিবলৈ যোৱা কথা পতা নাই, আমি দুশ্মনৰ খেলা খতম কৰিবলৈ যোৱা কথা পাতিছো। কটীয়া, ময়ো পিকনিক খাবলৈ যোৱা কথা পতা নাই। পাকিস্তানী গাড়ী দুখন হাতেৰে টেটু চাপা দি মাৰিবলৈ যোৱা কথাহে পাতিছো। বাপিতো, তই যে আৰ্মি টুপি পিন্ধি মেলি একদম আৰ্মি হৈ ওলাইছ। ক'ত পালিনো টুপিটো? মোকো যে এনেকুৱা এটা লাগিছিলে পাই। মোকো। এইটো টুপি আমাৰ মমা ককা ভাগ। আমাৰ মমা ককাই আৰ্মিত চাকৰি কৰা নাছিলে জানো? এইবাৰ বিহুত যাওঁতে ককাৰ পৰা খুজি লৈ আহিলো। মানে অৰিজিনেল মাল। আৰু কি, আমুকাই ভাই ডুপ্লিকেট মাল নিপিন্ধে। তই ল'ৰাই জুবিনৰ প্ৰগ্ৰেম চাবলৈ যাওঁ বুলি যে কলি, কলৈ আহিছেনো জুবিন? দেউতা ভজং পোৱলে। ভজং পোৱালে জুবিন আহিছে, অথচ মই যে গম নাপাওঁ। দেউতা, তুমি ক'ত গম পাবা? এইবোৰ খবৰ ৰাখিলেহে। তই ল'ৰা 10 টকা এটা লাগে নেকি তাত খাবলে? নাই দেউতা, নেলাগে। প্ৰগ্ৰেম চাবলৈ যাবি, পইচা নালাগে? ল'ৰা, কেতিয়াৰ পৰা তই ইমান ভাল হলি? দেউতা, স্কুললৈ যাবলৈহে পইচা লাগে, প্ৰগ্ৰেম চাবলৈ যাবলৈ নালাগে নহয়। নে কি ক? ঘৰত ভাত এথালি খাই লৈছোৱে, তাত গৈ আকৌ যি টি খাই দিলে হজমহে নহ'ব। বাৰু দে, বেছি দেৰি নকৰিবি দেই, খালি সোনকালে গুচি আহিবি। সোনকালে মানে দেউতা, যেতিয়ালৈকে আমাৰ কাম কমপ্লিট নহয় তেতিয়ালৈকে নাহো। কাম? প্ৰগ্ৰেম চাবলৈ যাবি, তাত আকৌ কি কাম? দেউতা, কাম নহয়, চাম। যেতিয়ালৈকে বোলো চাই কমপ্লিট নহয় তেতিয়ালৈকেনো কেনেকে আহিবা? তাতে জুবিনদাৰ প্ৰগ্ৰেম। তহঁতিকেইটাই পিছে ঘৰত কি বুলি কৈ থৈ আহিছ? মই থিয়েটাৰ চাবলৈ যাওঁ বুলি কৈ থৈ আহিছো। মই আকৌ ঘৰত ৰাকেশ ৰিহানৰ প্ৰগ্ৰেম চাবলৈ যাওঁ বুলি কৈ থৈ আহিছো। আহিছে কটীয়া আহিছে লগতে মাকক লৈ। কৰিমেই ধ্বংস কৰিমে পাকিস্তানতে গৈ। তেৰি বৌ, মানে আপুনিও আমাৰ লগত যাব নেকি? আমাৰ ইণ্ডিয়াৰ লগত পাকিস্তানে পাংগা ল'ব, লেতেৰি অকল ঘৰতে বহি মোবাইলত বাতৰি চাই থাকিব, সেয়া হ'বই নোৱাৰে।